বলক আজি এই বৰষুণৰ মাজত হেলমেট নোহোৱাকৈ পলিথিন মূৰত লৈ বৰপেটা ৰোডলৈ যাওঁ দৃশ্যটো দেখুৱাবলৈ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ এণ্ড বেল আইকনটো ক্লিক কৰি দিব আৰু আপোনালোকক আজি আমাৰ বৰপেটা ৰোডৰ দৃশ্যটো দেখুৱাম বৰষুণৰ বতৰত। বৰপেটাৰ পৰা হাবলি কিমান কিলোমিটাৰ? 10 কিলোমিটাৰ। ইয়াত মোৰ মোবাইলত কিন্তু 30 কিলোমিটাৰ দেখাই আছে। 30 কিলোমিটাৰ দেখাইছে। এতিয়া আমি বৰপেটা ৰোড পামে। প্ৰথমতে মাস্কটো পিন্ধি লওঁ, নহ'লে পিছত আৰু পুলিচৰ প্ৰব্লেম হৈ যাব পাৰে। এতিয়া দেখুৱাম আপোনালোকক বাজাৰ ইণ্ডিয়া। বৰপেটা ৰোডৰ বাজাৰ ইণ্ডিয়া ক'ত আছে আপোনালোকে চাই থকা ভিডিঅ'টো। আৰু BS কলেজ হয় বৰপেটা ৰোডত, নোপোৱাতে BS কলেজ পোৱা যায়। এতিয়া আমি গৈ আছোঁ বাজাৰ ইণ্ডিয়া দেখাবলৈ। ইমান ধুনীয়া পৰিৱেশ হৈছে। ইমান ধুনীয়া দৃশ্য। এতিয়া আমি বৰপেটা ৰোড পোৱা নাই, বাইকটো কিমান স্পীড গৈছে। আমি লাহে গৈ আছোঁ, 40+ গৈ আছোঁ। বৰপেটা ৰোড পামেই আৰু বেছি সময় নাই। ৰাস্তাটো ইমান বেয়া হৈছে ইয়াত, মানে আগত ভাল কৰি আছে কিন্তু ইয়াত বহুত বেয়া হৈ আছে। বৰপেটা ৰোড পামেই আৰু। বাজাৰ ইণ্ডিয়া পাই গ'লোঁ ৰাইজ। এতিয়া আপোনালোকক বাজাৰ ইণ্ডিয়া দেখুৱাম, ভিতৰত কি আছে চব দেখুৱাম। বৰপেটা ৰোডৰ বাজাৰ ইণ্ডিয়া হয়। ইয়াত এতিয়া আমি ভিতৰত যাম, যাই কিনে আপোনালোকক দেখুৱাম, কিবা কিবি কিনিম। বাজাৰ ইণ্ডিয়াৰ ভিতৰত সোমাবলৈ দে আজি, চাওঁ কি আছে, চাই লওঁ চবে। কি ল'বি চ' ভাল লগা পেন থাকলে ভালে আছিল। আপোনালোকক দেখুৱাই আছোঁ। মোৰ তাত হাতে নেতা আছে, তই ল'ব খুজিছ এই সেইটো ল'বি যা।